দি আছে একদম তামাম বাঢ়ি গৈছে পুৰা চ' চাই থাকা ৰহা পাম আৰু অলপ দূৰ আছে আহাতগুৰি জাষ্ট ৰহাত মানে কি মোৰ কাম অলপ আছে চ' তালৈকে যাব ওলাইছোঁ হে গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মানে কি বুলি ক'ম স্বাগতম চ' বৰ্তমান মই নগাঁও ৰহাত যাব ওলাই আছোঁ চ' ৰহাত মানে কি মোৰ কাম অলপ আছে চ' তালৈকে যাব ওলাইছোঁ বৰ্তমান ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ স্কুটি লৈ পূৰা চ' যাম সেয়া পিঠিত কেমেৰা চেমেৰা পূৰা একদম ৰাখি লৈছোঁ চ' গৈ আছোঁ একদম পূৰা পানী বাঢ়ি গৈছে দেখিছে কলঙৰ একদম বৰষুণৰ কাৰণে পূৰা পানী বাঢ়ি গৈছে চ' যাওঁ গৈ আছোঁ এতিয়া ঘৰৰ পৰা সেইখন সেইটো চাইডৰ পৰাই মই আহিছোঁ এইটো চাইডে আমাৰ গাঁও আছে চ' তাৰ পৰা এনেকৈ এইটো চাইড আহি এইটো মানে এইটো চাইড শ্বৰ্টকাট হৈ ৰহালৈ যোৱা এই চাইড দেখিছে পাহাৰ আপুনি সেইটো চাইডে আপোনাৰ সেয়া আমচৈ তেনেকৈ আছে চ' মানে কি এইটো চাইড শ্বৰ্টকাট হয় এইপিনে যোৱা এইপিনে আপোনাৰ জাগিৰোড হৈ ঘূৰাতকৈ মানে এইপিনে যাওঁতে চ' শ্বৰ্টকাট হয় চ' ব'লক গৈ থাকোঁ আৰু দেখিছে একদম পূৰা বসন্তীলৈ ওলাই আহি গৈছোঁ পাই গ'লে বৰ্তমান মানে কি গাঁৱলীয়া জেগা এটুকুৰা আছে চ' ইয়াতে তোমাৰ এইটো ইটা ভাটা দেখিছা পূৰা পানী ভৰ্তি হৈ গৈছে কাৰণ আমাৰ ইয়াতে কাষতে কলং এখন আছে চ' কলংখন বাঢ়ি গৈছে সেইটো তেতেলীয়া পাহাৰটো মই বহুত সেইটো চাইডে দূৰৰ পৰা আহিছোঁ এইটো চাইড কিবা গাঁৱলীয়া এটুকুৰ ভিতৰৰ জেগা পালোঁ নামটো কি নাজানো এইখিনি বাট এইপিনে ঘৰ তাৰপিছত চাৰিও চাইডে একদম পূৰা সেউজীয়া পৰিৱেশ চ' স্কুটি লৈ আহিছোঁ মানে কি অকলে আহিছোঁ ন চ' চলাব কৰিব অসুবিধাটো হয় কাৰণ ভিডিঅ' কৰি যাব নোৱাৰি চ' সেইটো কাৰণে ৰখি ৰখি যিমান পাইছোঁ মানে কি ভিডিঅ'টো বনাব ট্ৰাই কৰিম চ' গৈ থাকক মোৰ লগত বাকী বতৰটো একদম পূৰা ফ্ৰেছ মই গৈ আছোঁ এইটো কেমেৰা লৈ গৈ আছোঁ মানে কি মোৰ এইটো পুৰণা কেমেৰাটো হয় চ' এইটো কেমেৰা চেল কৰি দিম বুলি ভাবিছোঁ মই নগাঁও ৰহাত গৈ আছোঁ চ' এইটো চাইডে দূৰ আছে এতিয়াও বহুত দূৰ বৰ্তমান মই জাগিৰোডৰ পৰা ওলাইছোঁ চ' মানে কি এইটো বাটটো শ্বৰ্টকাট হয় এইপিনে আপোনাৰ এইপিনেদি গৈ আহাতগুৰি ওলাবগৈ পাৰি আহাতগুৰি ওলাই কিনে সেইটো চাইড পূৰা যাবগৈ পাৰি আৰু হাইৱে হয় চ' সেইটো কাৰণে এইপিনে শ্বৰ্টকাট ল'লোঁ সেইপিনেতো আমাৰ জাগিৰোড হৈ গ'লে মানে বহুত দূৰ ঘূৰণ হয় ন সেইটো কাৰণে চ' দেখিছা ইটা ভাটা একদম পূৰা হিলি যাব আৰু পানী পূৰা বাঢ়ি গৈছে একদম বহুত সৰু হৈ থাকে কলংখন এতিয়া শুনিছোঁ ডেম খুলি দিছে সেইটো কাৰণে পানীটো পূৰা বাঢ়ি গৈছে তাতে এইকেইদিন বৰষুণো পৰি আছে চ' গৈ থাকোঁ ব'লক এবাৰ পৰিৱেশটো চাই লওকচোন जगह मैं हयतो नाजानो माने किबा भाई साहब कुछ ज्यादा नहीं हो गया मतलब नाजानो मैं पाहर एक्चुअली मैं अलग शुनिसिलो आगते अबे साले जो माफ करना सो हे जगहটো পালোহি একদম পুরা একদম সাইডতে এখন নদী নদী একদম পুরা ফুটি আছে একদম तमाम বাহি গৈছে পুরা সো চাই থাকা বাকি আগলে গৈ থাকো কি হয় ইয়ো सो हे गाइस मैं बर्तमान घरते आसो सो ये क्लिपটো मैं कर दिसो माने घर पर कारण क्लिपটো भिडिओ शॉट वॉइस लोआ নহল तेल हाबे माने कि बंद हो गल तुम्हार पूरा तो लाइव रखिब लगा हो गए तो बर्तमान धरमটো पेलाही पाइছিলহি तो সেইখন দেখিছা এখন তেতেলীয়া ভাষণ দেই সেইখন মানে তোমাৰ একদম বহুত কৈছিলে ন মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা দেখা পায় বুলি তো সেইখনে দেখা পায় বাকি ইয়াত ধৰমটোল সেইপিনে হাইৱে পাম এতিয়া চ' গৈ থাকোঁ ব'লা সেই পাই গ'লে বৰ্তমান এয়া থেকেৰা মিনছ ৰহা পাম আৰু অলপ দূৰ আছে আহাতগুৰি জাষ্ট পাৰ হৈ আহিছোঁ মই আপোনাৰ তেলাহী হৈ মই উঠি দিলোঁ সেইপিনে চ' ধৰমটোল হৈ কিনে আৰু তেলাহী হৈ চৰি ধৰমটোল হৈ উঠি দিলোঁ বাকি এইটো ৰেলটো দেখা পাইছে এইটো চিধা গৈ আমাৰ জাগিৰোড বাকি আৰু এইপিনৰ পৰা আহিছে আমাৰ নৰ্থ ইষ্ট অসম এখন পূব ছাইড আৰু মই গৈ আছোঁ একদম পূৰা একদম কি আহিছে চাউণ্ড এখন বাইক আমাৰ আহিছে একদম পূৰা ফালি গৈছে একদম এখন R15 হয় চাউণ্ডটো অলপ ভাল লাগিছে চ' পাই গ'লোঁ ইয়াৰ পৰা এতিয়া গৈ আছোঁ কেমেৰাটো বৰ্তমান লগতে লৈ আছোঁ চেল কৰি দিম চ' কেমেৰা চেল কৰা হয়তো মই ভিডিঅ' দিবও পাৰোঁ নিদিবও পাৰোঁ যদি পাৰোঁ কৰিলে দিম চ' গৈ আছোঁ বৰ্তমান এই হাইৱেত চ' হাইৱেত উঠি দিলোঁ বসন্তীক লৈ গৈ আছোঁ ফুল স্পীডত চ' বাইক চলাই গৈ থাকিলে চৰি স্কুটি চলাই গৈ থাকিলে ভিডিঅ'টো কৰি থাকিব নোৱাৰি কাৰণ কেমেৰাটো লৈ থাকে তেনেকৈ ক'বলৈ
ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ বাকী লগৰটোক দেখাই আছোঁ দেই মোৰ ৰুমত দেখা স্পৰ্টিং পিন্ধি আছে একদম খালী গাই আছিলে মুখটো লুকাই আছে হাঁহি কিনা এইটো এটা লুকাই আছে এইটো এটা একদম পূৰা বিচনাত একদম পূৰা দি আছে ছোৱালীজনী আনিছোঁ নেকি ঠিক নাই আৰু ৰুমটোত আৰু এইটো এইপিনে পূৰা ছোৱালীৰ লগত বিজি মানুহ শুই মানে মেছেজ ফোন চব কৰি আছে আৰু এইপিনে ই লুকাই আছে ষ্টেট কৰি লৈ চলি আছোঁ তাক মই মুখখন দেখাই দিছোঁ দেই মুখখন নেদেখাই ন চ' একদম তাৰ ৰুমত পূৰা গোটেই সোপা ল'ৰা মানুহে থাকে ন চ' একদম বেয়া হৈ আছে মানে পূৰা বেয়া বাকী এইকেইটা ৰুমটো দেখা পালে মই যোনটো ৰুমত ড্ৰেছ চেঞ্জ কৰিলোঁ ত' ড্ৰেছ চেঞ্জ কৰোঁতে নেদেখালোঁ ऐसे कुछ ज़्यादा नहीं हो गया मतलब কাপোৰটো পিন্ধি আছোঁ মই স্পৰ্টিং পিন্ধি আছোঁ দেই মই যে পিন্ধা বলে ভিডিঅ'তে স্পৰ্টিংটো এইটো মুখটো দেখাই যায় মুখটো দেখাই দিছোঁ পূৰা একদম মানে দেখাই দিছোঁ আকৌ এবাৰ সিহঁতে ভিডিঅ'টো অফ কৰাৰ কাৰণে হেৰি কৰিছিলে মই ক্লিপটো আকৌ লৈ লৈছোঁ সেইটোতে এবাৰ কাপোৰ চাপোৰ খুলি বহি আছে এই গামোচা দি লুকুৱাই আকৌ ৰিজনে নাই তাৰ মুখখন খান সিটো একো থাকে ই একদম প্ৰায় জাঙিয়া পিন্ধে জাঙিয়া পিন্ধে একদম তাৰ ৰুমত আহি পূৰা ড্ৰেছ চেঞ্জ কৰিলোঁ একদম আছোঁ আৰু সেই পেণ্টটো কিবা বোলে তাত প্ৰব্লেম হৈছে বোলে তাকে পেণ্টটো খুলি দিছে তেতিয়াবা মুখখন দেখুওৱা নাছিলে সেইটো মুখখন এতিয়া দেখা পাইছে বৰ্তমান মই বহুত দূৰ আহি গ'লোঁ কাৰণ লগৰটোৰ ঘৰত মানে তোমাৰ কি বৰষুণ বহুত দি আছিলে চ' সিহঁতৰ ঘৰত আৰু ভিডিঅ' চিডিঅ' তেনেকৈ একো নবনালোঁ মই ওলাই গুচি আহিলোঁ হাইৱে পাই গ'লোঁ মোৰ লগত লৈ এখনক চ' গৈ আছোঁ ঘৰলৈ এতিয়া আৰু ভিডিঅ' নবনাম আৰু সেইটো কাৰণে মই এইখিনিতে ক্লিপটো লৈ ল'লোঁ কাৰণ বৰষুণ বহুত দি আছে চলি দেখিছে তিতি আছে চ' বৰষুণৰ কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু বেয়া নাপাবা বাকী যদি বতৰৰ বৰষুণ ভাল বনাবলৈ সিহঁতৰ ঘৰতে আমি ৰুমত পূৰা মস্তি কৰিলোঁ চ' কৰি কিনে বৰ্তমান এতিয়া আহিলোঁ ঘৰলৈ চ' ইভিনিং টাইম হৈছে এতিয়া 4টা বাজি গ'ল অলৰেডি চ' ঘৰ যামগৈ বৰষুণ দিবলৈ গৈ আছে চ' তেতিয়া আৰু ভিডিঅ' চাগে মই নবনাম গতিকে বাই বাই ভিডিঅ'টো কেনেকুৱা লাগিল চলা মস্তি অলপ হ'ল চ' বাকী বানপানীটো দেখালোৱে চালা নদী বাঢ়ি গৈছে পূৰা গতিকে বাই বাই আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিওঁ বাই বাই